নমস্কাৰ ছাৰ বাইদেউসকল, লগতে মোৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল ৰুবুল ডিজিটেল আছাম। আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ আহিবলগীয়া ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আজি মই এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম আমি আমাৰ নিজৰ আধাৰ কাৰ্ডখন নিজৰ মোবাইলতে ক'তো নোযোৱাকৈ কিদৰে লক আৰু আনলক কৰিব পাৰিম। উল্লেখ কৰিব লগা কথা যে মোৰ লগতে মোৰ বন্ধু বান্ধৱী বহুতৰে মোবাইলত SBIৰ ফালৰ পৰা মেছেজ আহিছে আধাৰ কাৰ্ড লকক লৈ। মই ভিডিঅ'ৰ স্ক্ৰীণত সেই মেছেজটো আপোনালোকক দেখুৱাই আছোঁ। মেছেজটোত স্পষ্টভাৱে উল্লেখ আছে যে অনুমতিবিহীন কোনো ধৰণৰ ট্ৰেনজেকশ্যন ৰোধ কৰাৰ বাবে আধাৰ কাৰ্ড লক কৰিব দিছে আৰু কৈছে আমাক যেতিয়াই দৰকাৰ হয় আধাৰ আনলক কৰি ল'ব পাৰিম। আনহাতে বহুতো নিউজ চেনেলতো দেখা পাইছোঁ যে আধাৰ কাৰ্ডৰ দ্বাৰা বহুতো দুষ্ট চক্ৰই বেংকৰ পৰা ধন লুট কৰিছে। গতিকে আমি সাৱধান হোৱাটো নিশ্চয় দৰকাৰ। গতিকে আমি এই ভিডিঅ'টোত আলোচনা কৰিম কেনেকৈনো আমি আধাৰ কাৰ্ডখন লক কৰিম নিজৰ মোবাইলত। তাৰ কাৰণে আধাৰ কাৰ্ডখন লাগিব আৰু আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো প্ৰয়োজন হ'ব OTPৰ কাৰণে। মই আপোনালোক দেখিছোঁ গুগলত গৈ মই প্ৰথমতে ইয়াতে চাৰ্চ কৰিছোঁ মাই আধাৰ। গুগলত মাই আধাৰ বুলি চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেদৰে এটা পেজ দেখা পাব। তলত মাই আধাৰ এনেদৰে আহিব। আপোনালোকে গুগল বা ক্ৰম ব্ৰাউজাৰতো আপোনালোকে চাৰ্চ কৰিব পাৰে। তাৰ যিটো প্ৰথমতে আহিছে মাই আধাৰ সেইটোত মই ক্লিক কৰিছোঁ। ক্লিক কৰি আপোনালোকে যদি মোবাইলত কৰি আছে ডেস্কটপ ছাইট কৰি ল'ব। মই ডেস্কটপ ছাইট কৰি লৈছোঁ। ডেস্কটপ ছাইট কৰাৰ লগে লগে আপোনালোকে তলফালে এনেদৰে দেখা পাব। ইয়াত দেখিছে ডাউনলোড আধাৰ, ভেৰিফাই ইমেইল, মোবাইল নম্বৰ এইবিলাক আহিছে। আপোনালোকে ইয়াতে একেবাৰে শেষত দেখিছে লক আনলক আধাৰ। ইয়াতে আপুনি ক্লিক কৰক। ইয়াতে দেখা পাব কেনেকৈ লক কৰিব লাগে এইবিলাক ইয়াতে আহিছে। তাৰপিছত মই ইয়াতে এইবিলাক দেখিবলৈ পাইছে। মই ইয়াতে নেক্সট কৰিছোঁ। নেক্সট কৰিলে আপোনালোকে দেখিবলৈ পাব যে লক আধাৰ আপোনালোকে বাওঁ ছাইডত দেখি আছে আপোনালোকে লক আধাৰ এণ্টাৰ ভাৰ্চুৱেল ID। আপোনালোকে ইয়াতে আপোনাৰ ভাৰ্চুৱেল IDটো ইয়াতে এণ্টাৰ কৰিব লাগিব। এতিয়া আপুনি ভাৰ্চুৱেল IDটো ক'ত পাব? ভাৰ্চুৱেল IDটোৰ কাৰণে আপোনালোকে বেক কৰিব লাগিব। ইয়াৰ পৰা বেক হ'লেহে আপোনালোকে ভাৰ্চুৱেল IDটো আপোনালোকে নিজৰ ভাৰ্চুৱেল IDটো উলিয়াই ল'ব পাৰিব। ইয়াতে দেখিছে VID জেনেৰেটৰ, ভাৰ্চুৱেল ID জেনেৰেটৰ। ইয়াতে ক্লিক কৰিলে আপুনি 16 ডিজিটৰ ভাৰ্চুৱেল IDটো আপুনি পাব। মই ইয়াতে ক্লিক কৰিছোঁ। আপোনালোকে ইয়াতে দেখি আছে জেনেৰেট VID। ইয়াতে আপোনালোকে জেনেৰেট VID এণ্টাৰ আধাৰ নাম্বাৰ। ইয়াতে আপোনাৰ নিজৰ আধাৰ নম্বৰটো এণ্টাৰ কৰিব লাগিব। লগতে আপোনাৰ ছাইডত যিটো দেখি আছে ASI এইটো ইয়াতে এণ্টাৰ কেপচাত ইয়াতে বহুৱাই চেণ্ড OTP কৰিব লাগিব। মই ইয়াতে নিজৰ আধাৰ নম্বৰটো বহুৱাই দি চেণ্ড OTP কৰিম। তাৰপিছত মোৰ যিটো OTP আহিব সেইটো এণ্টাৰ কৰাৰ পিছত মই যিটো VID নম্বৰ ভাৰ্চুৱেল IDটো মই পাবলৈ সক্ষম হ'ম। ইয়াতে মই আপোনালোকক দেখুৱাই আছোঁ মই আধাৰ নম্বৰটো বহুৱাই। এনেদৰে আপোনাৰ নিজৰ আধাৰ নম্বৰটো বহুৱাৰ পিছত এণ্টাৰ কেপচা ইয়াতে যিটো কেপচাটো দিয়া আছে এইটো কেপচাটো দিয়াৰ পিছত আপুনি চেণ্ড OTP কৰিব। চেণ্ড OTP কৰাৰ পিছত আপোনাৰ আধাৰত যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ সেই মোবাইল নম্বৰটোৰ এটা OTP যাব। মোৰ মোবাইলৰ OTPটো ইতিমধ্যে আহি গৈছে। মই ইয়াতে এণ্টাৰ OTPটো এণ্টাৰ কৰাৰ পিছত ভেৰিফাই এণ্ড প্ৰচিড মই ইয়াতে ক্লিক কৰিছোঁ। ভেৰিফাই কৰাৰ পিছত আপোনাৰ যিটো আপোনাৰ মোবাইল নম্বৰ তাৰ এটা মেছেজ আহিব। আপোনাক মই দেখুৱাইছোঁ ইয়াৰ ভাৰ্চুৱেল ID এইটো IDটো আহি গৈছে হেজ বিন চেণ্ড ইউৰ আধাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ। আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল তাৰ ইয়াতে ভাৰ্চুৱেল IDটো পঠিয়াই দিয়া হৈছে। মই ইয়াতে মোৰ মোবাইলত মেছেজত ভাৰ্চুৱেল IDটো আহি গৈছে। লগতে ইয়াতে আপুনি স্ক্ৰীণতো দেখা পাইছে ভাৰ্চুৱেল IDটো এনেদৰে আপোনাৰ আহি যাব। ইয়াতে তলত দেখিছে গো টু ডাছবৰ্ডত আপুনি গৈ এতিয়া আপুনি লক আধাৰ কৰিব পাৰিব ভাৰ্চুৱেল IDটোৰ। এতিয়া যিটো ভাৰ্চুৱেল IDটো পালে সেই ভাৰ্চুৱেল IDটোৰ সহায়ত আপোনালোকৰ
আধাৰ লক আৰু আনলক কৰিব পাৰিব। মই গো টু ডাছবৰ্ডত গৈছোঁ। ইয়াতে যোৱাৰ পিছত আপোনাৰ তলত তেতিয়া দেখুওৱাৰ দৰে য'ত আপোনাৰ লক আধাৰ আছিলে সেই লক আধাৰত মই ক্লিক কৰিম। ইয়াতে দেখিছে আপুনি লক এণ্ড আনলক। মই ইয়াতে লক আধাৰত ক্লিক কৰিছোঁ। ইয়াতে আপোনাৰ কিবা কিবি লিখা আহিব, এনেদৰে আপুনি কেনেদৰে ষ্টেপ বাই ষ্টেপ লক কৰিব পাৰিব তাৰ বিষয়ে লিখা আহিব। মই ইয়াতে ক্লিক কৰাৰ পিছত লক আধাৰত মই ভাৰ্চুৱেল আইডিটো ইয়াতে বহুৱাই দিম। ইয়াতে ভাৰ্চুৱেল আইডিটো আপুনি বহুৱাই দিয়াৰ পিছত মই ইয়াতে ভাৰ্চুৱেল আইডিটো বহুৱাই লৈছোঁ। আপোনালোকে এনেদৰে নিজৰ ভাৰ্চুৱেল আইডিটো যিটো মেছেজৰ দ্বাৰা আপোনালোকে পাব, সেই মেছেজৰ দ্বাৰা পোৱা ভাৰ্চুৱেল আইডিটো ইয়াতে বহুৱাই দিব। ভাৰ্চুৱেল আইডিটো বহুৱাই দিয়াৰ তলত একেবাৰে দেখিব আপোনাৰ এণ্টাৰ ইউৰ নেম, আপোনাৰ নামটো লিখি দিব লাগিব, লগতে আপোনাৰ পিন কোডটো লিখি দিব লাগিব। তলত দেখিছে এণ্টাৰ পিন কোড, আপোনাৰ যিটো পিন কোড হয় আপোনাৰ এড্ৰেছৰ, সেই পিন কোডটো ইয়াতে বহুৱাই দি চেণ্ড অ'টিপিত ক্লিক কৰাৰ পিছত আকৌ এটা আপোনাৰ OTP আহিব। আধাৰ লক কৰাৰ কাৰণে এইটো OTP আপুনি এণ্টাৰ কৰাৰ পিছত আপোনাৰ আধাৰখন লক হৈ যাব। ইয়াতে দেখিছে মই OTPটো এণ্ট্ৰি কৰিছোঁ, লগতে আই আণ্ডাৰষ্টেণ্ড ইয়াতে ক্লিক কৰিছোঁ, লগতে মই কৰাৰ লগে লগে মোৰ আধাৰখন এতিয়া লক হৈ গৈছে। আপোনালোকে দেখিছে ইউৰ আধাৰ 3716 হেজ বিন লক ছাকচেছফুলি। ইয়াতে আপুনি এনেদৰে আপুনি অতি সহজতে লক কৰিব পাৰিব। লক কৰিলে ইয়াতে আনলক কৰিবলৈ হ'লে আপুনি চেম প্ৰচেছত গৈ আনলক কৰিব পাৰিব। আপুনি য'ত লকত গৈছিল সেই লকটোত গৈ আপুনি আনলকত ক্লিক কৰাৰ লগে লগে আপুনি আনলকো কৰি ল'ব পাৰিব যেতিয়া আপোনাৰ দৰকাৰ হয়। আজিলৈ এইখিনিয়ে, ধন্যবাদ।